एवरीवन वेलकम टू माय यूट्यूब चैनल निकुस लाइफस्टाइल सब की खबर আপোনালোকৰ খবৰ বহুত বেছি ভাল আৰু আফটাৰ এ লং টাইম মানে মোৰ বিয়াৰ পিছত এইটো প্ৰথমটো ব্লগ হ'ব চাগে সো আজি মই গৈ আছো ফুটা দিয়া চাবলৈকে হাজবেণ্ডে ফুটা দিব সো মই এইটো কনসেপ্ট একেবাৰে নাজানো মানে ফুটা দিয়ানো কি ফুটা কেনেকৈ দিয়ে বাকি এইটো আগতে মই পোৱা নাই সো আজি ফাৰ্ষ্ট টাইম চাম আৰু ভাবিছোঁ যে আপোনালোককো দেখাওঁ কাৰণ ফুটা দিয়া পৰ্বটো চাগে অকল দৰং জিলাতে হয় আৰু তো মায়ে কৈছে যে ফুটুঙা মন্দিৰত ফুটা দিয়ে আৰু এনেকৈ কৈছে সো চাবলৈ যাওঁ আৰু কি দেখো আৰু কাকনো ফুটা দিয়া বোলে সেইটো আমি গম পাম আৰু মাজত আৰু ভিডিঅ' নাই বনোৱা মই ভণ্টিৰ ঘৰ আহি পালোঁ আৰু আমি চিধাই এতিয়া গৈ আছোঁ মন্দিৰলৈ পথাৰেদি খোজকাঢ়ি আছোঁ একেবাৰে ওচৰতে হয় মই মাইকত কোনোবাই কৈ আছে তাৰ পৰা শুনিছোঁ ফুটা তৰাটো যেনেকৈ সকলো তৰাৰ ভিতৰত উজ্জ্বল তৰা ফুটা দিয়া পৰ্বটো আচলতে এইখন গাঁৱৰ মানুহে মানে আজি বহু বছৰৰ পৰা চলি আহিছে এটা বিশ্বাস এটা মানুহৰ মনৰ বিশ্বাস আৰু যে এইটো পৰ্ব পালি থকাৰ কাৰণে বহুতখিনি উজ্জ্বল হৈছে ভৱিষ্যতৰ বা সকলোৱে মানিছে যেনেকৈ সেনেকৈ ফল পাইছে তো এনেকৈ পালি আহিছে আৰু বিশেষ একো নহয় বাছ ৰাজহুৱাভাৱে গাঁৱৰ মানুহখিনিয়ে ধুনীয়াকৈ পৰ্বটো পালন কৰি আহিছে এই চাকিখিনি যে জ্বলায় সেইখিনিকে আচলতে ফুটা দিয়া বুলি কয় চ' মই ফাৰ্ষ্ট টাইম পাইছোঁ যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব আৰু যিখিনি নিজে গম পাইছোঁ সেইখিনিয়ে কৈছোঁ আৰু চাওকচোন পৰিৱেশটো গতিকে আমি সাধাৰণ ব্যক্তিগৰাকীক সাজু হৈ থাকিবলৈ অনুৰোধ ৰাখিছোঁ এটা ফোকাস কৰাচোন এটা ফোকাস কৰা মাত্ৰ এটা ফোকাস কৰা এইটো ফোকাস কৰাচোন লাষ্টৰটো ভণ্টি দেউতাক মানে শহুৰ দেউতাক তাৰে পূজাৰী হয় মেইন পূজাৰী আৰু আমি ওলাই আহিলোঁ এয়া বাহিৰত পুখুৰী এটা আছে তাত চাওকচোন পৰিৱেশটো ইমান ধুনীয়া আৰু এয়াই আছিল আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব